নমস্কাৰ সকলোকে আৰু পুনৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰ্লি মৰ্ণিং মোৰ চকু দেখিয়ে গম পাইছে চাগে, শুই উঠিছিলোঁহে অলপ আগত, কিন্তু ছাডেনলি এটা ডিচিশ্যন ল'বলগীয়া হ'ল যে আমি যোৰহাট যাব লাগিব। কিবা এটা এমাৰ্জেঞ্চি কাম ওলাইছে ইয়াৰ অফিচৰ। বহুত দিন থাকিলোঁ ইয়াত, 22 এপ্ৰিলতে অহা। বহুত দিন থাকিলোঁ, কাম আছিলে, শ্বুটিং আছিলে, ডাবিং আছিলে, ইয়াৰো কিবা কিবি কাম আছিলে, আৰু সদায় মানে এনেকুৱা হৈ যায় এই কাইলৈ যাম তেনেকৈ থাকি আমি আজি কেই তাৰিখ লাগি আজি 14 জুন, ভাবক 22 এপ্ৰিলৰ পৰা 14 জুন গুৱাহাটীতে। ভাল লাগে গুৱাহাটীত থাকি পৰিৱেশটো, কাৰণ গুৱাহাটী আৰু যোৰহাটৰ পৰিৱেশটো বহুতেই বেলেগ নহয় জানো। এটা কথাত বেয়া লাগিছে যে ছাডেনলি হৈ গ'ল, প্ৰিপেয়াৰ্ড নাছিলোঁ, ভণ্টিও প্ৰিপেয়াৰ্ড নাছিলে, তাই জাষ্ট অফিচলৈ ওলাইছে, কৈছিলে তাই যে থাকি দিয়া, কিন্তু কি কৰিব, কামৰ সূত্ৰে মানে এনেকৈ ডিচিশ্যনবিলাক ল'বলগীয়া হৈ যায়। আৰু ইনফেক্ট মই পেকিঙো নাই কৰা, গোটেই ঘৰ স্কেটাৰ্ড বস্তুৰে। চ' এতিয়া পেকিং কৰোঁতে কিমান সময় লাগিব, কেইটা বজাত ওলাই যাব পাৰিম সেইটো নাজানো। চ' এয়া ভণ্টি ওলাই আছে অফিচলৈ, আৰু হয়তো কেইদিনমানৰ কাৰণে আপোনালোকে তাইক ভিডিঅ'ত নেদেখিব। এতিয়া মই পেকিং কৰি লওঁ, বহুতখিনি বস্তু পেক কৰিবলৈ আছে, কাৰণ বহুত দিন থকা হৈ গ'ল, গোটেই বস্তু কাপোৰে কানিয়ে বস্তুৱে গোটেই ঘৰখনত হেৰি হৈ আছে। চ' পেক কৰি লওঁ, আপোনালোকক লৈ যাম যোৰহাটলৈ। এবাৰ ইহঁত কেইজনীলৈ চাওক, এতিয়া মই কাপোৰবিলাক উলিয়াই লৈছোঁ যে জাপিবলৈ, আহি পেলাই সিহঁতি কাপোৰৰ মাজতেই বহি দিছে, মানে কাম কৰিবলৈ নিদিয়ে মানে। চ' আল্টিমেটলি ৰেডি হ'লোঁ, পূৰা লাগেজ ভৰালোঁ গাড়ীত, এতিয়া ঘৰ তলা মাৰি পেলাই ওলাইছোঁ আৰু। আহি পেলাই ৰ'লোহি অকণমান যোৰাবাটত, দেখিলোঁ আনাৰসবিলাক শাৰী শাৰীকৈ বেছি আছে, আমিও দুটামান লৈ ল'লোঁ, আৰু সোধোতে গম পালোঁ বস্তুখিনি বোলে আহে চেৰাপুঞ্জীৰ পৰা। তো এতিয়া আমি সোমাইছোঁ অকণমান বিজয়া নাৰ্চাৰীত, এইখন আছে সোণাপুৰত। আমি প্ৰায় গুৱাহাটী যোৰহাট আপ ডাউন কৰিলে বা এইটো ৰুটত আপ ডাউন কৰিলে এইখন নাৰ্চাৰীত সোমোৱা যায়। খুব ধুনীয়া কালেকশ্যন আছে ফুলৰ। ইহঁতকেইটাইও অকণমান ভাল পাইছে, অলপ উলিয়াই দিছোঁ, গাড়ীত সোমাই পেলাই মানে আমনি পাই যায়, অকণমান চুচুপতিও কৰিলে। আৰু পৰিৱেশটো চাওকচোন, চবফালে ইমান ধুনীয়া লাগিছে নহয়, সেউজীয়া একদম, তাতে বৰষুণৰ বতৰ, একদম চাফা হৈ আছে ন গছ চছবোৰ। বৰ ভাল লাগে ইয়ালৈ, আপোনালোকেও আহিব পাৰে বিজয়া নাৰ্চাৰী। যিকোনো গছৰ হওক, যিকোনো ফুলৰ হওক, খুব সাংঘাতিক ধুনীয়া কালেকশ্যন, আৰু ৰিজনেবল ৰেটতেই দিয়ে এওঁলোকে। মোৰ মনটো বৰ ভাল লাগে নাৰ্চাৰীত সোমাই পেলাই। আমিও কিছুমান ল'লোঁ পুলি, কি ল'লোঁ দেখুৱাম, আৰু লগতে এই গছজোপা বাৰু কোনোবাই চিনি পায় নেকি, এইজোপা গছ মোৰ ইমান ভাল লাগে নহয়, কিবা ইমান একদম মানে শ্বেপত থাকে গছজোপা, কিন্তু মই নামটো নাজানো, কোনোবাই যদি জানে এবাৰ জনাবচোন কমেণ্টত। আৰু এইকেইটা পুলি আমি লৈছোঁ, নেমু পুলি লৈছোঁ, নাৰিকলৰ পুলি লৈছোঁ। এতিয়া গাড়ীত সোমোৱাহে কথা আৰু এইজোপা যে দীঘলীয়াকৈ দেখিছে, সেইজোপা হ'ল জাকাৰাণ্ডা। মই নামটো প্ৰথমবাৰ শুনিছোঁ। এইজোপা বোলে ডাঙৰ, যেতিয়া পুৰঠ হ'ব বোলে তেতিয়া নীলা ফুল লাগিব, দেখিবলৈ যে বৰ ধুনীয়া লাগিব নহয়নে। গাড়ীত ইমান ঠেলি হেঁচি পুলিবিলাক সোমোৱাবলগীয়া হৈছে, ভালে ভালে গৈ পালেই হয় আৰু এই আম গছজোপা চাওকচোন, কিমান যে পুৰণা হ'ব লাগিব নহয়নে, ইমান বৃহৎ, বাপৰে। আৰু ইয়াত মানে সৰু সৰু আম লাগিছে, মই সুধিলোঁ বোলে আমটো ইমান চাইজৰে হয়, কিন্তু সাংঘাতিক মিঠা হয়। কিমান ডাঙৰ আম গছজোপা চাওকচোন। এতিয়া আমাৰ গাড়ীৰ অৱস্থা চাওক, বেগে গছে মানে বস্তুৱে, এতিয়া কোন ক'ত বহিব সেইটো কেলকুলেশ্যন কৰি আছোঁ। আগফালে যিমান বস্তু লৈছিলোঁ চব পিছফালে ট্ৰান্সফাৰ কৰিছোঁ। চাওক আমাৰ গাড়ীৰ অৱস্থা, গছে বস্তুৱে মানুহে কুকুৰে মানে গোটেই সোপা একাকাৰ হৈছে। এতিয়া ক'ত কোন কেনেকৈ বহিম, এতিয়া এটা ছিটত আমি তিনিটা, মই লিলি লুচি, কাৰণ ইয়াৰ কোলাততো কোনো বহিব নোৱাৰে, গাড়ী চলাইছে। এতিয়া গৈ থাকোঁ আৰু এনেকৈ। আমি গুৱাহাটী যোৰহাট ৰুটত ট্ৰেভেল কৰিলে সদায় এখন হোটেলতেই খাওঁ, সেইখন হৈছে হোটেল নিউ ৰাজকমল। এইখন আছে আমনিত, আৰু যোনসকলে এই হোটেলখনত খাই মানে পোৱা নাই, প্লিজ খাই চাব এবাৰ, ছাজেষ্ট কৰিছোঁ মইতো জেনেৰেলি খাওঁ শুকান ৰুটি আৰু ডাল তড়কা,
কিন্তু ইয়াৰ মাটনটো বোলে একদম টপ ক্লাছ মাটন। মই যিহেতু মাটন নাখাওঁ, কিন্তু মই ছাজেষ্ট কৰিছোঁ, কাৰণ ইয়াত প্ৰায়ভাগ মানুহে মাটনেই খাবলৈ সোমায়। এইটো হ'ল তাৰ ইণ্টেৰিয়ৰটো। খুব বেছি হাই ফাণ্ডা হোটেল নহয়, কিন্তু আল্টিমেটলি খোৱাটো মেটাৰ কৰে, নহয় জানো? চ' এবাৰ আপোনালোকেও আহি চাব। মোৰ খোৱা সোনকালে হৈ গ'ল, মই ভিতৰত বহি নাই থকা। মই বস্তু কিছুমান কিনি লৈছোঁ, কাৰণ লিলি লুচি গাড়ীত অকলে আছে। চ' বস্তুকেইটা কিনি মই গাড়ীলৈ যাওঁ। চ' লাঞ্চ কৰিলোঁ। ইহঁতি গৰম পাই গৈছিলে গাড়ীখনত সোমাই পেলাই। চ' কাকৈ খাই আছে, মই সোনকালে খাই পেলাই আহি গ'লোঁ। গাড়ীখন অলপ ষ্টাৰ্ট কৰি পেলাই AC-টো অন কৰি দিছোঁ। চ' এতিয়া আৰু ক'তো ৰখাৰখি নকৰোঁ। বাৰিষা বতৰত আকৌ এই ৰুটটো মানে খুব ধুনীয়া হৈ যায়। চাৰিওফালে সেউজীয়া। এয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ ৰাস্তা, ধৰিব পাৰিছেই চাগে। মাজে মাজে আকৌ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু গছবিলাক একদম ভৰি থাকে। মনটো যে ইমান ভাল লাগে নহয় দেখি। যোনসকলে এইটো ৰুট ব্যৱহাৰ কৰিছে এই বাৰিষা বতৰত, তেওঁলোকে চাগে নিশ্চয় গম পাইছে কিমান যে ভাল লাগে চাৰিওফালটো দেখি পেলাই। আমি কাজিৰঙাৰ মাজতে অলপমান ৰখিছোঁ। যোনসকলে কাজিৰঙা ট্ৰেভেল কৰি থাকে, তেওঁলোকে গম পাব যে এইডোখৰতে মাজতে মানে এখন লোকেল বজাৰ বহে। তাত মানুহবিলাকে ঘৰুৱা শাক পাচলিবিলাক আনি পেলাই বেচে। মানে গাড়ীখন ইমান আগফালে ৰখালে নহয়, মই হেৰিটো এইফালে দেখিছেনে গাড়ীৰ অৱস্থা। এইখন হৈছে বজাৰখন। আপোনালোক চাগে বহুতে ধৰিব পাৰিছেই যে বজাৰখনো একজেক্টলি কোনডোখৰ জেগাত বহে। আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি সকলোবিলাক ঘৰুৱা পোৱা যায়। আমি প্ৰায় ট্ৰেভেল কৰিলে ইয়াৰ পৰা বজাৰ কৰা হয়েই। আল্টিমেটলি আমি আহি পালোহি যোৰহাট। এইডোখৰ হৈছে যোৰহাটৰ বাইপাছ। প্ৰায় গুৱাহাটীৰ পৰা ওলাওঁতে 12:45 PM মান হৈছিলে। এতিয়া 7:30 PM হৈছে। সোনকালেই পালোহি বাৰু, ইমান ৰৈ মেলি আহিছোঁ যদিও। আৰু প্ৰায় 2 মাহমানৰ মূৰত যোৰহাটখন দেখি পেলাই সঁচাকৈ কিন্তু মনটো ভাল লাগিছে। ঘৰলৈ আহি পেলাই এনেও ভাল লাগে, নহয় জানো? এয়া আমি আমাৰ ঘৰৰ ৰাস্তাটো পাইছোঁহি। আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। তেনেহ'লে আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।